নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ অন্তৰ্গত এটি নতুন পাঠ আজি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আৰম্ভ কৰিবলৈ লৈছো এই নতুন পাঠটোৰ নাম হৈছে অসমৰ আৰ্থসামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি। তোমালোকে ইয়াৰ পূৰ্বৰ পাঠটো মধ্যযুগৰ অসমৰ বিষয়ে পঢ়িছিলা। সেই পাঠটোৰ আলমতে এইটো পাঠ দিয়া হৈছে যে মধ্যযুগৰ যি শাসকসকল আছিল, ৰজাসকল আছিল, তেওঁলোকেনো সেই সময়ছোৱাত অসমৰ অৰ্থনৈতিক, সামাজিক লগতে সাংস্কৃতিক জীৱনলৈ কেনেধৰণৰ বৰঙণি আগবঢ়াইছিল বা কি কাম কৰিছিল সেই বিষয়ে তোমালোকে এই পাঠটোৰ জৰিয়তে জানিবলৈ সক্ষম হ'বা। আহাচোন পাঠটো আমি আৰম্ভ কৰোঁ। পাঠটোৰ মূল কথালৈ যোৱাৰ আগতে পূৰ্বজ্ঞান হিচাপে তোমালোকলৈ দুটা কথা মনত পেলাই দিবলৈ লৈছো যে তোমালোকে মধ্যযুগৰ অসম পাঠটিৰ জৰিয়তে জানিছিলা যে মধ্যযুগ মানে অসমৰ মধ্যযুগ মানে কোনছোৱা সময়ক কোৱা হৈছে ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা 19 শতিকাৰ আগভাগলৈ, অৰ্থাৎ আহোমসকল অসমলৈ অহাৰ সময়ৰে পৰা সেই ইয়াণ্ডাবু সন্ধিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সময়লৈকে অসম বুৰঞ্জীত মধ্যযুগ বুলি ধৰা হৈছে। তাৰপিছত দ্বিতীয় কথাটো তোমালোকে মনত ৰাখিবলগীয়া যে যি আহোম ৰাজ্য আছিল বা আহোম ৰজাসকল আছিল তাৰ সমসাময়িকভাৱে মধ্যযুগৰ অসমখনত তোমালোকে গম পাইছিলা যে কামৰূপ কমতা ৰাজ্য আছিল, চুতীয়া ৰাজ্য, বাৰভূঞাসকল আছিল, কছাৰীসকল আছিল ইত্যাদি আন সৰু সুৰা ৰাজ্য আছিল আৰু তাৰ শাসকসকলো আছিল। এতিয়া তোমালোকে যি মধ্যযুগৰ অসম পাঠটি পঢ়িছিলা সেই পাঠটিৰ কথাখিনি মনত ৰাখি এতিয়া এই পাঠটো তোমালোকে পঢ়ি যাব লাগিব। এতিয়া মূল কথালৈ আহোঁ। এই যে মধ্যযুগৰ শাসকসকলৰ অসমৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক জীৱনলৈ বৰঙণি কেনেকুৱা ধৰণৰ বা কি কাম কৰিছিল সেই বিষয়ে সমল বা ক'ত পোৱা যায়, মানে তাৰ তথ্য ক'ত পোৱা যায় চোৱা। বুৰঞ্জী পুথি, যে আহোমসকলে যি বুৰঞ্জী লিখিছিল সেই বুৰঞ্জীবিলাকৰ পৰা গম পোৱা যায়। বিদেশী ভ্ৰমণকাৰীৰ টোকা, সময়ে সময়ে যে অসমলৈ বিদেশী ভ্ৰমণকাৰীসকল আহিছিল, যে তেওঁলোকে অসমৰ বিষয়ে কিছু টোকা লিখি থৈ গৈছিল, কিছু কথা বিৱৰণ কৰি থৈ গৈছিল। গতিকে সেইসমূহৰ পৰাও যে মধ্যযুগৰ অসমৰ সেই শাসকসকলৰ অৰ্থনৈতিক, সামাজিক দিশত বৰঙণিৰ বিষয়ে জানিব পৰা যায়। উদাহৰণস্বৰূপে ক'বলৈ গ'লে বিদেশী ভ্ৰমণকাৰী মধ্যযুগৰ অসম পাঠটিত তোমালোকে পাইছিলা যে বংগৰ নবাব মীৰ জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া তেখেতৰ লগত কোন আহিছিল, লেখক চিহাবুদ্দিন তালিচ আহিছিল। আৰু সেই চিহাবুদ্দিন তালিচে অসমখন ভ্ৰমণ কৰি বা অসমখন চাই অসমৰ বিষয়ে টোকা লিখি থৈ গৈছিল। সেই টোকাও অসম বুৰঞ্জীৰ বাবে সমল, এই মধ্যযুগৰ অসমৰ বাবে এটা ভাল সমল। তদুপৰি কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ৰাল্ফ ফিটছ আহিছিল ভ্ৰমণকাৰী হিচাপে। তেওঁ অসমখন ভ্ৰমণ কৰি অসমৰ বিষয়ে ভালেমান কথা লিখি থৈ গৈছিল। সেয়াও মধ্যযুগৰ অসম বুৰঞ্জীৰ সমল। আৰু লগতে প্ৰত্নতাত্ত্বিক সমল, মানে সেই সময়ৰ কিবা যদি মঠ মন্দিৰ আছিল, কিবা যদি ৰাজপ্ৰাসাদ আছিল, তেনেকুৱা ধৰণৰ প্ৰত্নতাত্ত্বিক সমল, সেইবিলাকৰ ভগ্নাৱশেষ, সেইবিলাক অধ্যয়ন কৰিও এই মধ্যযুগৰ অসমৰ বুৰঞ্জীৰ বাবে সমল যোগাৰ কৰা হৈছে বা সেই সময়ৰ অসমখনৰ বিষয়ে, শাসকসকলৰ বিষয়ে গম পোৱা গৈছে। এতিয়া চোৱা যে প্ৰতিখন স্বাধীন ৰাজ্যৰ নিজা ৰাজনৈতিক আদৰ্শ, অৰ্থনৈতিক নীতি, সাহিত্য, সংস্কৃতি, শিল্পকলা, সামাজিক দৃষ্টিভংগীত অতীত অসমৰ প্ৰভাৱ বিদ্যমান। আহোম ৰাজ্যৰ লগতে যি আন ৰাজ্য আছিল, কছাৰী ৰাজ্য, কোচ ৰাজ্য, চুতীয়া ৰাজ্য বা বাৰভূঞাসকল আছিল, তেওঁলোকৰ নিজস্ব একোটা কি আছিল, ৰাজনৈতিক আদৰ্শ বা ৰাজনৈতিক চিন্তাধাৰা আছিল, অৰ্থনৈতিক নীতি আছিল, মানে অৰ্থ ব্যৱস্থা সম্পৰ্কে নিজস্ব নীতি আছিল টকা পইচা উপাৰ্জন কৰাৰ ক্ষেত্ৰত। সাহিত্য, সংস্কৃতি, শিল্পকলা, সামাজিক চিন্তা চৰ্চা বা সমাজৰ চিন্তা চৰ্চাৰ দিশতো নিজস্ব দৃষ্টিভংগী বা চিন্তা আছিল যদিও কিন্তু সেই প্ৰাচীন কালৰ অসমখনৰ প্ৰভাৱ কিন্তু বিদ্যমান আছিল। মানে প্ৰাচীন কালৰ অসমখনত যেনেকুৱা ব্যৱস্থা হৈছিল বা যেনেকুৱা নীতি নিয়ম আছিল এই ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্য, সংস্কৃতি, শিল্পকলা বা সামাজিক দিশত, তাৰ প্ৰভাৱ কিন্তু মধ্যযুগৰ অসমতো পৰিছিল।
য'ত আহোমসকল অসমলৈ অহাৰ পিছত আহোম স্বৰ্গদেউসকলৰ ৰাজনৈতিক আৰ্থসামাজিক দূৰদৰ্শিতাৰ ফলত সমসাময়িক সকলো ৰাজ্যৰ মাজত কিছু উমৈহতীয়া বৈশিষ্ট্য দেখা পাইছিল। কিন্তু আহোমসকল যেতিয়া অসমলৈ আহিল তাৰ পিছৰে পৰা কি হৈছে বুলি কৈছে যে স্বৰ্গদেউসকলৰ ৰাজনৈতিক আৰ্থসামাজিক দূৰদৰ্শিতা বা আৰ্থসামাজিক চিন্তাৰ যি প্ৰভাৱ সেই প্ৰভাৱ সমসাময়িক মানে সেই সময়ত থকা আন আন ৰাজ্যবিলাকৰ ওপৰত পৰিছিল আৰু ফলস্বৰূপে সেই সময়ত থকা ৰাজ্যবিলাকৰ মাজত এই আৰ্থসামাজিক দিশত কিছুমান উমৈহতীয়া বা একেধৰণৰ বৈশিষ্ট্য দেখা পোৱা গৈছিল। এতিয়া মধ্যযুগৰ অসমখনৰ ৰাজতান্ত্ৰিক ব্যৱস্থা আছিল। ৰাজতান্ত্ৰিক মানে ৰজাৰ তন্ত্ৰ বা ৰজাৰ শাসন, য'ত ৰাজ্যখনৰ সৰ্বময় কৰ্তা বা সৰ্বেসৰ্বা কোন আছিল? ৰজা আছিল। ৰজাই যি কৈছিল সকলোৱে মানি ল'বলগীয়া হৈছিল। আৰু প্ৰজাৰ সৰ্বময় কল্যাণৰ হকে কাম কৰাই ৰজাসকলৰ ৰাজনৈতিক দৰ্শন। আৰু এই ৰজাসকলৰ ৰাজনৈতিক দৰ্শন বা মূল ৰাজনৈতিক চিন্তা কি আছিল যে প্ৰজাৰ সকলো ধৰণৰ কল্যাণৰ হকে কাম কৰা। সেয়াই ৰজাসকলৰ মূল উদ্দেশ্য আছিল আৰু মূল ৰাজনৈতিক দৰ্শন বা চিন্তা আছিল। আৰু ৰজাৰ এই শাসন ব্যৱস্থাত কাৰ সহায় লোৱা হৈছিল? মন্ত্ৰী পৰিষদৰ সহায় লোৱা হৈছিল। বিভিন্ন ধৰণৰ মন্ত্ৰী আছিল, তেওঁলোকৰ মন্ত্ৰী পৰিষদ বা সভা আছিল আৰু সেই মন্ত্ৰী পৰিষদৰ সহায় লোৱা হৈছিল। ৰজাই অকলে সিদ্ধান্ত এটা গ্ৰহণ কৰা নাছিল। কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হ'লে মন্ত্ৰী পৰিষদৰ সৈতে আলোচনা বিলোচনা কৰিছিল। তাৰপিছত চোৱা, বাৰভূঞাসকলৰ নিজস্ব প্ৰশাসন ব্যৱস্থা আছিল আৰু ইয়াক থলুৱাভাৱে গঢ় দিয়া হৈছিল। ৰজাই বিষয়াবৰ্গৰ পৰামৰ্শ মতে ৰাজ্য শাসন কৰিছিল। তোমালোকে ইতিমধ্যে জানা যে আহোমসকলৰ লগতে সমসাময়িকভাৱে কোন আছিল? বাৰভূঞাসকল আছিল আৰু তেওঁলোকৰ নিজস্ব প্ৰশাসন ব্যৱস্থা বা শাসন ব্যৱস্থা আছিল আৰু ইয়াক তেওঁলোকে নিজস্বভাৱে বা থলুৱাভাৱে বা স্থানীয়ভাৱে গঢ় দিছিল। আৰু ৰজাই ৰাজ্য শাসন কৰিবলৈ কাৰ পৰামৰ্শ লৈছিল বুলি কৈছে? বিষয়াবৰ্গৰ পৰামৰ্শ লৈছিল। মানে মন্ত্ৰী পৰিষদ যদি আছিল তেওঁলোকৰ পৰামৰ্শ লৈছিল। বাৰভূঞাসকলৰ ৰজাৰ দৰে মন্ত্ৰী বিষয়াসকলৰ পদবীও বংশানুক্ৰমিক আছিল। এতিয়া বাৰভূঞাসকলৰ ৰজাৰ পদবীটো যেনেকৈ বংশানুক্ৰমিক আছিল, মন্ত্ৰী বা অন্যান্য বিষয়াসকলৰ পদবীটোও কেনেকুৱা আছিল? বংশানুক্ৰমিক আছিল। মানে বংশানুক্ৰমিক মানে তোমালোকে নিশ্চয় বুজি পাইছা চাগৈ যে ৰজাজনৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰজা হ'ব। ঠিক তেনেকৈ মন্ত্ৰী বা বিষয়া যি আছিল তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ পুত্ৰসকল মন্ত্ৰী বা বিষয়াৰ পদত থাকিব। সেইটোৱে হৈছে বংশানুক্ৰমিক। য'ত উজনি অসমৰ যি ভূঞাসকল আছিল তেওঁলোকৰ আকৌ নিজা বিচাৰালয় আছিল। এইবোৰক কাৰখানা বুলি কোৱা হৈছিল। যে উজনি অসমত যে ভূঞাসকল বাস কৰিছিল তেওঁলোক অতি শক্তিশালী আছিল বুলি কোৱা হয় আৰু তেওঁলোকৰ নিজা বিচাৰালয় আছিল। মানে আদালতৰ বিচাৰ ব্যৱস্থাৰ নিজস্ব এটা বিচাৰ ব্যৱস্থা আছিল বা আদালতৰ দৰে ব্যৱস্থা আছিল। কোনো সমস্যাৰ সমাধানৰ বাবে সেই বিচাৰালয় বা আদালতৰ কাষ চাপিব পাৰিছিল। আৰু এইবোৰক সেই মধ্যযুগৰ অসমত কি বুলি কোৱা হৈছিল? কাৰখানা বোলা হৈছিল। এতিয়া আমি কাৰখানা বুলি ক'লে উদ্যোগৰ কথা বুজি পাওঁ, ফেক্টৰী বুলি জানো। কিন্তু মধ্যযুগৰ অসমখনত এই বাৰভূঞাসকলৰ বাবে বা সেই সময়ছোৱাত আন লোকসকলৰ বাবে কাৰখানা মানে কি আছিল? এই বাৰভূঞাসকলৰ নিজস্ব যি বিচাৰালয় বা আদালত আছিল তাকে কাৰখানা বোলা হৈছিল। ভূঞাসকলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰ পৰৱৰ্তী সময়ত আহোমৰ অধীনস্থ হ'লেও আহোম প্ৰশাসনত বহুতো বৰমূৰীয়া ভূঞাই উচ্চ পদবীত আছিল। যে ভূঞাসকলৰ যি সৰু সৰু ৰাজ্য আছিল সেই ৰাজ্যবোৰ পিছলৈ বা পৰৱৰ্তী সময়ত আহোম ৰাজ্যৰ অধীনস্থ হৈছিল যদিও আহোমৰ শাসন ব্যৱস্থাত বহুতো বৰমূৰীয়া উচ্চ পদত থকা ভূঞাই কি পাইছিল? আহোম প্ৰশাসন বা আহোম ৰাজসভাটো উচ্চ পদবীত থাকিবলৈ পাইছিল বা তেওঁলোকক সেই সুবিধা দিয়া হৈছিল। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই পাঠটো ইমানতে সামৰিছোঁ। এইটো প্ৰথম খণ্ডৰ ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ। ইয়াৰ পিছৰ অংশখিনি এনেকৈ আমি খণ্ড হিচাপে আগবঢ়াই যাম। নমস্কাৰ, ধন্যবাদ।